নমস্কাৰ, মোৰ ইউটিউব চেনেল মৰম গীতাৰাণী বৰা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা অনুষ্ঠানলৈ গৈছিলোঁ। তাত গৈ মই আচৰিত হ'লোঁ যে মানুহে ব্যৱসায় এনেকৈ আগবঢ়াই নিছে। ইয়াত কেইজনমান মানুহ লগ পালোঁ। তাৰে কেইজনমান কৃষক, ৰাজমিস্ত্ৰী, চাহ দোকানী আৰু মাংস ব্যৱসায়ী। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। তেখেতসকলৰ পৰা আপোনালোকে কথাখিনি নিজে নিজে গম পাই যাব। এখেত হৈছে মানস ছাৰ। এখেতে ইয়াত থকা সকলো পুৰুষ মহিলাক বা ইয়াৰ ব্যৱসায়ীসকলক এখেতে বুজাই আছে, মানে কেনেধৰণে ব্যৱসায়টো আগবঢ়াই নিব লাগে, কেনেধৰণে ইয়াত জড়িত হ'ব লাগে আৰু ইয়াৰ বেনিফিট কি। খুব ভাল লাগিছে তেখেতৰ এক্সাম্পলটো যে দিছে, খুব ভাল লাগিছে যে আপুনি আপোনাৰ পৰিয়ালৰ হেড বুজিছে ন। আজি আপোনালোকে যিমান মানুহ ইয়াতে উপস্থিত হৈছে এখেতসকলৰ প্ৰায় 7 বছৰমান হৈছে এই অনুষ্ঠানটোত জড়িত হোৱাৰ। RCM-ত এখেতসকলক যিসকলে মানে ইয়াৰ উচ্চপদস্থ বিষয়া বা ওপৰৰ জনা মানুহবিলাকে যেতিয়া ক'ব গৈছিলে যে আপোনালোকে এই কামটো কৰক, এই ব্যৱসায়টোত লাভালাভ আছে বা বস্তু কিনিলে অলপ কমিশ্যন পায়, তেখেতসকলে বেয়া পাইছিলে। বাৰে বাৰে মানুহজনে ক'ব আহি থাকে। তেখেতসকলে এতিয়া কৈছে যে আমি ইয়াৰ পৰা কিমান উপকৃত হৈছোঁ, নিজেও কৰ্মসংস্থাপন পাইছোঁ আৰু আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সুবিধা পাইছোঁ। এখেতসকলৰ মুখেৰে শুনকচোন তেখেতসকলে কেনেকুৱাকৈ আৰম্ভ কৰিছে। এজ এ ষ্টুডেণ্ট শিকি আছোঁ। যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই এই স্কুলত জড়িত হৈ আছোঁ আৰু এই চিষ্টেমটোত ষ্টাৰ গ'ল্ড হায়েষ্ট পিন পাইছিলোঁ। আৰু যদি চাব যাওঁ এই বিজনেছটো একচুৱেলি ছাকচেছ আমাক হ'বলৈকে লাগে, কিন্তু চবচে ডাঙৰ কথা হৈছে কি বিজনেছটো কি এই সম্বন্ধে আমাৰ নিজৰ বিলিফ চিষ্টেমটো মজবুত কৰিব লাগে। এতিয়াও বহুতৰে ডাউট আছে যে ইয়াৰ পৰা আমি ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম। এই ডাউটটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি ছাকচেছৰ ৰাস্তাত যাব নোৱাৰোঁ। প্ৰথমতে ডাউটটো ক্লিয়াৰ কৰিব লাগিব, সঁচাকৈ আমি ইয়াতে পাম নে নাপাম সেই বস্তুটো যদি আমি চাব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ছাকচেছ আৰু থাকিব। আৰু প্ৰফেচনেলি যদি ক'ব যাওঁ খেতিৰ লগত জড়িত আৰু লগতে RCM চিষ্টেমটো শিকি আছোঁ। তো যদি ক'ব যাওঁ এই যিটো চিষ্টেমটো ডিগ্ৰী পৰিধানতে বেলেগ ইয়াতে নাই, যোনে দিছিলে চিষ্টেমটো নামটো ল'বই লাগিব। তো ছাৰ মোৰ লগতে আছে, একেলগে ষ্টেজত উঠিব পাইছোঁ। তো খুবেই গৌৰৱ অনুভৱ কৰোঁ যিয়ে নেকি চিষ্টেমটো দিছিলে আৰু হাতে হাত ধৰি কেনে শিকাইছে চিষ্টেমটো। ৰাতি 1টা বজালৈকে মাৰ্কেটিং প্লেনটো শিকাইছিলে ঘৰত আহি কেনে মোক। আৰু যেতিয়া প্ৰথম আহিছিলে চিষ্টেমটোত শিকাবৰ কাৰণে কিছুমান তেনেকুৱা হয়, বহুত ব্যক্তি হয়তো হ'ব পাৰে মানে কিয় সদায় আহি থাকে আমাৰ ঘৰত। তো সেনেকুৱা মোৰো হৈছিলে। 1.5 বছৰমান কাম কৰোঁতে চিষ্টেমটোত এনে জাষ্ট ঘৰত যিবিলাক লাগে বস্তু আছে বস্তুটো ব্যৱহাৰ কৰি থাকোঁ। তো তাৰপিছত যেতিয়া চিষ্টেমটো একদিনাখন ছাৰে লৈ গৈছিলে, ৰবি ছাৰৰ প্ৰগ্ৰেম আছিলে, পইচা দিম বুলি কৈ লৈ গৈছে বোলে টিকটৰ পইচাও দিম, একো দিব নালাগে। তো তেতিয়া প্ৰগ্ৰেমটোত দেখাইছিলে যে এটা কথা কৈছিলে যে যদি আপুনি বেলেগ কাম কৰি আছে সেই কামটোৰে যদি আপোনাৰ যিমানবিলাক সপোন আছে সেইবিলাক যদি আপুনি ফুলফিল কৰিব পাৰে তেতিয়াহ'লে RCM বিজনেছৰ দৰকাৰ নাই। আৰু যদি আপুনি সেই কামটো কৰি কিনে যদি আপুনি ছাকচেছ 5 বছৰ পিছত বা 10 বছৰ পিছত আপুনি যদি তাতে ভৱিষ্যত বেলেগ দেখা নাই তেতিয়াহ'লে আপুনি RCM বিজনেছ কৰিব পাৰে। আৰু তেতিয়া মোৰ ব্ৰেইনৰ যিটো লক আছিলে সেইটো ফুল খাই গৈছিলে আৰু তেতিয়াৰ পৰাই চিষ্টেমটো লাহে লাহে শিকিব আৰম্ভ কৰিলোঁ আৰু বৰ্তমান ষ্টাৰ্ট কৰিব পাইছোঁ চিষ্টেমটো। নমস্কাৰ, RCM কৰ্মৰ বিশ্বাস হয় আৰু এই কামটো ৰখাৰ আগতে মই এজন ফাৰ্মাৰ আছিলোঁ আৰু মোক জড়িত কৰাইছে মোৰ দুটো আলহী ছাৰ। তেখেত মোৰ ওচৰতে আছে। আজি যদি তেখেতে যদি মোক এই বিজনেছটোত যদি নানিলা হয় মই আপোনালোকৰ মাজত ঘূৰি এটা কৰাৰ কাৰণে সুযোগ নাপালোঁ। এই বিজনেছটো আপোনালোকে যদি লাগি থাকে টিকি থাকে এদিন নহয় এদিন এই বিজনেছটো সকলোৱে ছাকচেছ
Yes. নমস্কাৰ, মোৰ নাম শ্ৰী সুবিধা বণিক, ঘৰ শাখাটি উত্তৰা অঞ্চলত আছিলোঁ। মই আৰ্টছ বিজনেছটো কৰাৰ আগতে চাহ দোকান কৰিছিলোঁ, এতিয়াও বৰ্তমান চাহ দোকানে কৰোঁ। আৰু এই চিষ্টেমটো মোক শ্ৰী বন্ধু কম্পিউটাৰত চাই ডাইৰেক্ট তেখেতে মোক জইনিং কৰাই দিছিলে। প্ৰথমতে কেইমাহমান মই ঠগাইছিলোঁ, মিছা কথা কৈ, তাৰপিছত দীপংকৰ ছাৰো আছিলে লগত, তেখেতৰ লগত তেনেকৈ মই এদিন লগ পাই এনেকৈ খবৰ পিছত এদিন মই ভগাই কৰিলোঁ, সেনেকৈ জইনিং হ'লোঁ। জইনিং হৈ তেওঁলোকৰ মাধ্যমত মই আজি ৰয়েলটি ৰিচিভ কৰিছোঁ আৰু লগতে দুই এষাৰ কথা কোৱাৰ কাৰণে আপোনালোকৰ আগত চিনাকি দিব পাৰিছোঁ। আৰু মই বহুত জেগাও ঘূৰিলোঁ তেওঁলোকৰ থ্ৰুদি। প্ৰথমে মই একোৱেই নাজানিছিলোঁ, বহুত আজালা টাইপৰ আছিলোঁ। এতিয়া ভালেখিনিও মানে চৈতা নলোঁ আৰু এতিয়া নমস্কাৰ, জয়াৰ চেফ, মোৰ নাম ভৱেন্দ্ৰলৈ আৰু এই ছিষ্টেমত মই আজি প্ৰায় 4 বছৰ 2019 আহিছিলোঁ। আৰু ইয়াত অহাৰ উদ্দেশ্য আছিল কি কিবা এটা কাম বুলি, মানে ইয়াৰ আগতে মই বেংগলোৰত মই আছিলোঁ প্ৰায় 12 বছৰ। বেংগলোৰত মই কাম কৰিছিলোঁ আৰু তাৰপিছত ঘৰত আহিলোঁ, আহি এখন চাওক, এযোৰ চশমা দিছে আমাক, মানে ৰাইজক বুজোৱাৰ কাৰণে যে বয়সৰ লগে লগে যেনেকৈ আমি চশমাযোৰ সলাওঁ, পাৱাৰটো আমি সলাই চেঞ্জ কৰি লওঁ, তেনেকৈ তেখেতসকলে কৈছে যে আগৰ যি ব্যৱসায়টো কৰাৰ যিটো এটা পদ্ধতি আছিল, সেই পদ্ধতিটো সলাবলগীয়া হৈছে। যে নতুন পদ্ধতিৰে বা টেকন'লজিটো বেলেগ কৰি অলপ মানে ব্যৱসায়বিলাক আগবঢ়াই নিব লাগে। সুন্দৰকৈ চশমাযোৰৰ জৰিয়তে তেখেতসকলে বুজাই দিছে। काम को अलग ढंग से करते हैं। Yes? আজি আপুনি চাব একেই বিজনেছ, কিছুমান মানুহে প্ৰতি মাহত 1000 টকা ইনকাম কৰি আছে আৰু কিছুমান মানুহে বিজনেছটো কৰিব পৰা নাই। তাৰমানে যিজনে কৰি আছে সি আলাগ কামটো কৰা নাই, সিও আৰ্টছ বিজনেছ। এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি শিকিলে মোক কমেণ্টত জনাব। মই এটা কথাই ক'ব বিচাৰোঁ, কাম যিয়েই নহওক ইয়াত একাগ্ৰতা আৰু পৰিশ্ৰম লাগিবই। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।